হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ এম জে আৰু মই আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ আৰু মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চেক্ৰেট গেমছ। সকলোৱে শুনিছে, বহুতে চাইছে। নেটফ্লিক্সৰ এটা খুব বিশ্ববিখ্যাত চিৰিজ বুলি ক'ব লাগিব আৰু এই চিৰিজটো 8টা এপিছড আছে। প্ৰথম যিটো চিৰিজ সেইটোত আৰু তামাম হিট হৈছে মুঠতে আৰু সকলোৱে ভাল পাইছে। আৰু এই চিৰিজটোৰ মই আপোনালোকৰ আগত আজি 6টা খুব আমেজিং কথা শ্বেয়াৰ কৰিম। প্ৰথম, এই চেক্ৰেট গেমছ এখন 900 পৃষ্ঠাৰ এখন ডাঙৰ কিতাপৰ ষ্টৰীৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে আৰু এই কিতাপখন লিখিছিলে বিক্ৰম চন্দ্ৰই। সম্পূৰ্ণ 10 বছৰ লাগিছিলে এই চেক্ৰেট গেমছৰ 8টা চিৰিজৰ কাহিনী লিখোঁতে। খুব আমেজিং নহয়নে বাৰু কথাটো? এই কিতাপখন আছিলে এই বম্বে, এটা সময়ত বম্বে আছিলে, তাৰপিছত এতিয়া মুম্বাই হ'ল। এই গোটেই কিতাপখন বা এই গোটেই ষ্টৰিটো কিদৰে বম্বে গুচি মুম্বাই হ'ল, সম্পূৰ্ণ সেই কথাটোৰ ওপৰত ভিত্তি কৰি সৃষ্টি হৈছিলে। নেটফ্লিক্সক এটা কথাৰ কাৰণে ধন্যবাদো জনাইছোঁ, লগতে গৌৰৱ অনুভৱো কৰিছোঁ যে নেটফ্লিক্সে এই চিৰিজটো ইংলিছত বনোৱাৰ কথা ভবা নাছিলে, হিন্দীতে বনাইছিলে। জংলী শ্বেড আৰু কাম 25 এই দুটা হৈছে এই নেটফ্লিক্সৰ চেক্ৰেট গেমছৰ দুটা গান আৰু এই দুটা গাইছিলে, আপোনালোকে বহুতে চিনি পায়, বহুতে নাপাব পাৰে, ৰেপাৰ ডিভাইন। ডিভাইন বৰ্তমান বহুত ফেমাছ ৰেপাৰ হয়। আপোনালোকে ফৰক ডিভাইন বুলি মাৰিলে এই ফৰক বোলা ৰেপটো শুনিবলৈ পাব। এই ডিভাইনে গাইছিলে এই চেক্ৰেট গেমছৰ দুটা গান। আৰু শেষত কৈছোঁ যে আমি ছিজন 1 বহুতে চালে, বহুতে হয়তো চাব আৰু ছিজন 2ৰ শ্বুটিং হ'ব এই ছেপ্টেম্বৰৰ পৰা। গতিকে ফ্ৰেণ্ডছ, আপোনালোকক মই আজি জনালোঁ নেটফ্লিক্সৰ এটা ফেমাছ চিৰিজ চেক্ৰেট গেমছ। আৰু এটা কথা, এই চেক্ৰেট গেমছৰ খুব বিখ্যাত দুজন এক্টৰ হৈছে সৈফ আলী খান আৰু নৱাজুদ্দিন ছিদ্দিকী। ফ্ৰেণ্ডছ, আপোনালোকে যদি ভাল পালে মোৰ ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষৰ ঘণ্টাটো ক্লিক কৰিব, যাতে মোৰ নেক্সট ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই যায়, মানে মই আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে পাই যায়। গতিকে ধন্যবাদ ফ্ৰেণ্ডছ, আহিছোঁ। কৃষ্ণ।